আজি আমি মহামৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছো আৰু এয়া চাওকচোন গাইস বতৰটো এই আমাৰ বাইদেউ ওলাইছে গাইস হেলমেট পিন্ধি লৈছো একো পিন্ধাম এতিয়া হেলমেট গাইস এয়া আমি গৈ আছো এতিয়া মানে মেইন ৰাস্তাত উঠিছো আৰু এয়া চন্দনা মোবাইলটো দিও মই মানে স্কুটি চলাই আছো যে এতিয়া নগাঁও পালো কি সিমসিমে দিলেহে খায় বুজিছ নহয় কৰবি সিমসিমে দিলেহে কল খায় এটা মতলবটো উলিয়া আকৌ আমি চাপানালা যাম চাপানালা যোৱা কথা নাছিল দে গাইছ ৰিচেণ্ট প্লেন সেইবিলাক আমাৰ মানে ধনী মানুহ যে ধনী মানুহ ডাঙৰ কথা আমাৰ গাইছ কেনেকুৱা লাগিছে গাইছ কেনেকুৱা লাগিছে নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে আমিও ভালে আছোঁ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া আমি আজি ক'লৈ যাব ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰ আজি আমি মহামৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছোঁ আৰু এয়া চাওকচোন গাইছ বতৰটো আমি যে আজি মহামৃত্যুঞ্জয় মন্দিৰ যাম একেবাৰে মানে একদম আশীৰ্বাদ দি দিছে আৰু মহাদেৱে ওপৰৰ পৰা ন এনেকুৱা এটা কথা মৃত্যুঞ্জয় মন্দিৰ গ'লে বোলে বৰষুণ দিলে ভাল বুজিছ তাকে এতিয়া বৰষুণৰ বতৰ যাবলৈ ওলাইছোঁ আমি দুজনী ওলালোঁ এতিয়া কৰবী আৰু নিৰ্মালী বা আছে নগাঁৱত একে নগাঁৱত লগ পাম সিহঁত দুজনীক তাৰপিছত এইফালে পৰা হিমাংশু আৰু জ্যোতিষ্মান সিহঁতক লগ পাম এতিয়া ভেটিয়নিত আমি এতিয়া যাওঁ আৰু এই আমাৰ বাইদেউ ওলাইছে গাইছ হেলমেট পিন্ধি লৈছোঁ একো পিন্ধাম এতিয়া হেলমেট ঐ চিট মুচ বগা চুলাই দেখুৱাই দে দেখুৱাইছো প্ৰিন্সেছ ট্ৰিটমেণ্ট ভাই মই ভাবিছিলো চাদৰ মেখেলাটো পিন্ধিবি একদম চিটটো মুচাই যাব ন এইফালে হ'ব ভাল ছোৱালী কি হয় গাইছ চাদৰ মেখেলা ঠিক নাই তাইতো নীলা মই বগা তো নাখাই দেখোন গাইছ আমি গৈ আছো এতিয়া মানে মেইন ৰাস্তাত উঠিছো আৰু এয়া চন্দনা মোবাইলটো দিও মই মানে স্কুটি চলাই আছো যে এয়া হিমাংশুহঁতৰ ঘৰৰ সন্মুখত আমি ৰখি আছো এয়া ৰেডি গাইছ যাবলৈ মহামৃত্যুঞ্জয় মন্দিৰ চিম হিমাংশু ৰেডি নে এয়া চন্দনা উঠি ল'লে গৈ থাকোঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কৰবীহঁত আগত মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোহি ইয়াতে শৰাই লৈছো মেচ দিছেনে চন্দনা বৰদোৱাত যি বৰষুণ দিছিল ইয়াত চোৱা একদম ৰ'দ কাৰা ৰ'দ অকণমান নহয় কাৰা ৰ'দ মই ভাবাই নাছিলোঁ মই ভাবিছিলোঁ চাগে বৰষুণে দিব বুজিছ এয়া পালোহি মৃত্যুঞ্জয় মন্দিৰ এইখিনিতে অকণ ৰখিছোঁ এইফালে বন্তি চাকি তাতে লগাইছে আমিও তাতে লগামগৈ আৰু
অকণমান মানে চাহত ৰখিছোঁ। আমি বন্তি চাকি লগাই আহিছোঁ। এতিয়া এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰলৈ যাওঁ। এতিয়া আমি এয়া লাইনত গৈ আছোঁ আৰু আজি বহুত মানুহ হৈছে গাইজ, যিহেতু শাওণ মাহো সোমালে আৰু মই এইখিনি জেগাত মানে এনেকৈ কথা কৈ ব্লগ বনাব মন নগ'ল, যিহেতু লাইনত গৈ থকা হৈছে, পিছত মানুহ আছে অশান্তিও পাব পাৰে, সেইটো কাৰণে মানে এয়া ভিডিঅ' শ্বৰ্ট কেইটামান লৈ লৈছোঁ আৰু আমি যিহেতু শৰাই নিছোঁ ইয়াতে আমি শৰাই দিম। মন্দিৰৰ ভিতৰত সেৱা কৰিলোঁ। তাৰপিছত এতিয়া নিৰ্মালী বাহঁতৰ মিতিৰৰ মানুহ এঘৰ আছে, সিহঁতৰ ঘৰলৈ যাওঁ আমি। এয়া এতিয়া আমাৰ কৰবী বাইদেউ ওলাইছেহে ব্লগত। হয় গাইস, মই এবাৰ বহুত দিনৰ মূৰত ওলাইছে লেটকে ওলাইছে মানে অলপ প্ৰব্লেম আৰু হৈছিলে মানে আমি ভিতৰত সেৱা বহুত গৰম কৰিলোগে গাইস। আৰু আমি ভিতৰত সেৱা কৰিলোগে, কিন্তু তাত মানে ভিডিঅ' কৰিবলৈ মানে হেৰি কৰা নাই ন, প্ৰব্লেম হৈছে মানে অলপ বহুত মানুহ যে, মানুহ বহুত যে। সেইটো কাৰণে মই কেইটামান শ্বৰ্টহে ল'লোঁ, মানে তাত Permission ক'বলৈ নাই নোৱাৰিলোঁ আৰু। আৰু কেইটামান লৈছোঁ আৰু গাইছ। আপোনালোকে আহিব নগাঁও মৃত্যুঞ্জয় মন্দিৰ। দিয়া চিম গাইছ চাব দেই, এয়া চিমে একো নহয় দে, ছাগলীটো কল এটা খুৱাই দে। দিয়া কৰবীয়া দেখা নাই খুৱাই আছে, দিয়া চিমে দিলেহে খায়, বুজিছ নহয় কৰবী, কৰবী চিমে দিলেহে কল খায়। এটা মতলবটো উলিয়া। A few moments later. গাইছ এতিয়া বাজিছে 12:30। আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা 12টা মানতে ওলালোঁ আৰু তাত গাইছ আজি এনেকুৱা ভিৰ নহয়, মানে ভালকৈ মানে ভিডিঅ' বনাবই নোৱাৰিলোঁ, মানে এনেকৈ ৰিলচ, তাকে কেইটামান ক্লিপ ল'লোঁ আৰু আমি মানে এতিয়া নিৰ্মালী বাহঁতৰ মিতিৰৰ মানুহ এঘৰতে চেঞ্জ কৰি ল'লোঁ। কৰাৰ পিছত এতিয়া তাতে মানে আমাৰ ৰিচেণ্ট প্লেন হ'ল যে ওচৰতে যিহেতু মৃত্যুঞ্জয়ৰ ওচৰত চাপানলা আছে, ভাবিছোঁ চাপানলাৰ পৰা আহোঁগৈ এপাক, চেঞ্জ কৰি লৈছোঁ, তাকে অকণমান চাপানলালৈও যাওঁ, আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু চাওক পিছত আহি আছে নিৰ্মালী বা আৰু চঞ্চনা, ইয়াৰ আগত চিম আৰু কৰবী, আৰু আমি ইয়াত এতিয়া গৈ আছোঁ। এতিয়া বহমপুৰ পালোহি আমি। কি হ'ল জানে, একদম ডাঙৰ ঘটনা এটা হ'ল, নবকিবি কৰবীৰ চেণ্ডেল ছিঙিল, তাকে এতিয়া চেণ্ডেল এয়া ল'বলৈ গৈ আছে বহমপুৰত। আকৌ আমি চাপানলা যাম। চাপানলা যোৱা কথা নাছিল দে গাইছ, ৰিচেণ্ট প্লেন সেইবিলাক। আমাৰ মানে ধনী মানুহ যে, ধনী মানুহ ডাঙৰ ডাঙৰ কথা আমাৰ। এয়া চাওক কৰবী, হেৰি কৰবী বাৰু চেণ্ডেল ছিঙিব কি আজিহে টাইম হ'ল নেকি বাৰু? হা কৰবী চেণ্ডেলযোৰ আজিহে ছিঙিব পাৰিল নেকি? চোৱা কিছুমান বেয়া। এতিয়া চাপানা যাম যে, একদম আমি একে বজাৰ কৰি লৈছোঁ তাত খাবলৈ। সঞ্জনা আৰু কিবা কিনা যদি কিনি লোৱা, এইখিনিতে ৰখি আছোঁ বহমপুৰত। কৰবীয়া চেণ্ডেল বিচাৰি পোৱাই নাই আৰু এয়া চিমক গোটেই বেগ চেগ দি দিছোঁ। এইফালে ইয়াতো আছে দেই খোৱা বস্তু, আৰু এয়া আকৌ চাওক, আৰু এয়া চাওক গাইছ। মানে মহামৃত্যুঞ্জয় মন্দিৰ যাওঁতে একে কালিৰ পৰা একদম 5টা 6টা শ্বৰ্ট ল'ম ইনষ্টাগ্ৰামৰ কাৰণে। কিমান 2খন নে 3খন ফটো উঠিছো মাত্ৰ। কি পালে গাইজ যোনটো চেণ্ডেল ফাৰ্ষ্টত চাইছিল নহয়, সেইটো বেলেগ। সেইটো নহয়, চাওক চেণ্ডেলটো বা ভাল লাগিছে চেণ্ডেলটো। খোজকাঢ়িবগে ৱাটাৰফলত, তুমি খোজকাঢ়িবা। গাইজ কেনেকুৱা লাগিছে?
কৰবি এতিয়া আমি গৈ আছো ৱাটাৰফলৰ ফালে আৰু এয়া চাওকচোন বা কৰবি আজি গাইজ বহুত মানুহ যিহেতু দেওবাৰ একে চব মানুহ বহুত মানুহ আহিছে ন আমি ভাবিছিলো চাগে নাহে চাগে গাইজ খাবি পালে অৱস্থা একদম বেয়া আমি কলেজ যাম বুলি ভাবিছিলো ৱাটাৰফললৈ যাম বুলি ভাবিছিলো গাইজ বহুত বেয়া ৰাস্তা সঁচা কথা কৈছো এইফালেদি যায় বহুত বেয়া আমি আধা বাটৰ পৰা উভতি আহিছে খাবি চাবি ইয়াতে অকণমান নামিছো এয়া চাওক ইমান মানুহ আজি নিমালিবা কৰবি গৰমত অৱস্থা বেয়া চিপ চিপ যাব ধৰিছিলো তই চিমলা যাবলৈতো আধা বাটৰ পৰা উভতি আহিছো ইহঁতে মানে পাৰিছে হে আমি মানে গাইজ উঠিব নোৱাৰো মানে আৰু লগতে এইফালে এটা যদি ৰাস্তা ভালকে বনাই দিয়া হেঁতেন আমি পাৰিলোহেঁতেন যাবলৈ এতিয়া নহয় নিমালিবা আমি কাকচাং গৈছো বা ক'বালৈ গৈছো দাৰ্জিলিং চাৰ্জিলিং চবলৈকে ধুনীয়া ৰাস্তা ইয়াতো এটা বনাই দিব পাৰে আৰু ন কৰবি বনাই দিয়া হেঁতেন আমি এতিয়া ৱাটাৰফল আপোনালোকক দেখাব পাৰিলোহেঁতেন ঐ চন্দনা ঐ এইফালে চা এইফালে চা ভাগৰটো অকণ পিছত মাৰিবি ইনজয় কৰ এইফালে চোৱা কৰবি ইয়াত যদি এটা ৰাস্তা থকাহেঁতেন তুমি গলাহেঁতেন নে নাই ৱাটাৰফল এনেকুৱা কষ্ট গাইজ যাব নোৱাৰি ইয়াতে অকণ ইনজয় কৰোঁ ইহঁত পাৰি আমি নোৱাৰোঁ দেই যাবলৈ চাপানলাত এনেকুৱাই মানুহ গৰমত মানে তাত কিবা এটা খাম বুলি ভাবিছিলোঁ লাষ্টত আহি এইখিনি জেগাত এইখিনিতে ভাল লাগিছে ৱাটাৰফল এইটো যাওক ৱাটাৰফল আহিবা আৰু চাপানলা আহিবা ৱাটাৰফললৈ যাবা তাত এনেকুৱাই গৰম নহয় কিবা এটা খাম বুলি ভাবিছিলোঁ লাষ্টত আহি এইখিনি জেগাত খাব লগা হৈছে চাপানলাৰ পৰা ওলালোঁ আমি তাত আজি বহুত মানুহ আৰু ৱাটাৰফললৈ যোৱাৰ মানে একদম সপোনে হৈ থাকিল আমি মানে নোৱাৰোঁ ৰাস্তা যদি বনাই দিয়াহেঁতেন পাৰিলোহেঁতেন এতিয়া কাকচাং গৈছোঁ তাত কিমান ধুনীয়াকৈ ৰাস্তা বনাই দিছে ইয়াত ৰাস্তাই নাই আৰু শিলেতো আমি এতিয়া নোৱাৰোঁ ন ল'ৰাকেইটাৰ পৰা যাব পাৰিলোহেঁতেন কিন্তু আমি ছোৱালী শ্লিপ খাম বুলি মানে ভয় খালোঁ সেইটো কাৰণে মানে এইখিনি জেগাতে এতিয়া পৰা ৰখিছোঁ খাই লৈ ইয়াত বহুত ভোক লাগিছে মৃত্যুঞ্জয়লৈ আহোঁতে মানে একো খাই অহা নাই খালি চাহ অকণ খাই আহিছোঁ আৰু বেলেগ একো খোৱা নাই তাকে ইয়াতে খাই লৈ এতিয়া তাৰপিছত ঘৰলৈ যামগৈ আৰু ৱাটাৰফলৰ ওপৰলৈ যোৱা সপোনে হৈ থাকিল সেইটো কাৰণে আমি এই পাহাৰটোৰ ওপৰলৈকে আহিছোঁ আহা দাৰ্জিলিঙত খালি হেৰি আৰু কি বুলি কয় নহয় এই কুঁৱলী ন ইয়াত নাই আৰু কিন্তু তাৰ গছ কেইজোপা বেছি ওখ দেই গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ এয়া বাইপাছত উঠিম আৰু এতিয়া আৰু গাইজ বহুত মানে বতৰটো বেয়া কৰি দিলে চাওকচোন মানে এতিয়া নগাঁও মানে বতৰটো নাহা আগতে পাবগৈ লাগিব এয়া আমি নগাঁও পাওঁতেই বৰষুণ দিলে ভাগ্য ভাল বাইপাছত যে নিদিলে তাত দিয়াহেঁতেন অকণ দিগদাৰ হ'লহেঁতেন ইয়াতে অকণমান এইখিনি জেগাত ৰখিছোঁ মানে আধা ঘণ্টামান ৰখিব লগা হ'ল বৰষুণৰ কাৰণে গাইজ চন্দনা এতিয়া কেনেকুৱা লাগিছে মানে অথনিৰ পৰা ভোক লাগিলে কি বেয়াকৈ ফচিলোঁ গাইজ আমি নগাঁৱত ন কিবা এটা খাই লৈছোঁ তেতিয়াহে ভাল লাগিছে আৰু ময়ো খাই লওঁ কৰবি এতিয়া ইনষ্টাগ্ৰামত বিজি থাকিব নালাগে ঘৰ যাব লাগে একদম বৰষুণে আমাক দেৰি কৰি দিলে নগাঁৱতে ন খাই লওঁ এতিয়া কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম ভাল লাগিছেনে বাৰু পনীৰ টাইপৰ লাগিছে ন এতিয়া আমি ঘৰলৈ যাওঁ বৰষুণো কমিল তাৰপিছত কৰবিহঁতো গ'লগৈ সিহঁতে মানে নগাঁৱতে থাকিব আজি নিমালি বাহঁতৰ ঘৰত এয়া আমি যাবলৈ ওলাইছোঁ আৰু এই ব্লগটো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই ক